আইঅ কিনো কবি আৰু দেই মোৰ বিচুতি জীৱনখন সেইদিনাখনি মই নহয় ফেচবুকত নহয় ৰাহুল বুলি কোৱা ল'ৰা এটা পতালোঁ আকৌ ইমান ধুনীয়া আছিলে ল'ৰাটো তাৰপিছত সি আকৌ কালি আকৌ আমাৰ এইডোখৰলৈ আকৌ তিনিমুখীয়ালৈ লগ কৰিবলৈ আহিলে নহয় মই গ'লোঁ আকৌ আচৰিত আৰু দেই ল'ৰাটো বহুত ধুনীয়া হ'লে আকৌ এটা কৰিবলৈও নাপালোঁ মই এনেকুৱা মতা পাগলীও মই এনেকুৱা হাৰাম জাদি সেই মতাটো লগ কৰিব যাওঁতে আকৌ সেই ৰাহুলক লগ কৰিব যাওঁতে তিনিমুখীয়া কুকুৰ এটা শুই আছিলে ন কুকুৰটো ইমান নিচাত বিচাতকৈ খেদিলে মোক এনেকৈ মেখেলা দাঙি কিনি দমাইছোঁ মই যে এনেকৈ মেখেলা দাঙি কিনি দমাইছোঁ আকৌ ইমানেই খেদিলে নহয় সেইকাৰণে বোলো আজিৰ পৰা কোনো মতালে মই হেৰি কি চকু তকু নিদিওঁ আৰু বেলেগ মতালে চকু দি পস্তাছোঁ সেইকাৰণে বোলো এনেকৈ লৈ থাকোঁ তেতিয়া বেলেগ মতা মোৰ গাত চকু নপৰে এনেকৈ ধুনীয়াকৈ বাউসী চাউসীবিলাকতে লুকুৱাই থৈ দিওঁ তেতিয়া মোলৈ মতাবিলাকে চকু নিদিয়ে আকৌ মই নিদিওঁ আৰু দেই বেলেগ মতাই নিদিয়ে বাৰু মইহে দি থাকোঁ বেছিকৈ মই আকৌ বৰ মতা পাগলী নহয় এক নম্বৰ হাৰামজাদি মই এক নম্বৰ হাৰামজাদি মোৰ নিচিনা হাৰামজাদি আৰু ভগৱানে চাগে জন্ম নিদিবই হপায় আৰু নিদিয়ক গাটো বহুত দিন হ'লে ধোৱাই নাই আজি 6-7 দিন 8 দিনমান হ'ল 8 দিনেই হ'ল আজি গা ধোৱাই নাই নহয় বৰষুণ দিছিলে ইচাত বিচাতকৈ বৰষুণখন দিছে গা ধোৱাই নাই সেই বোলো মতাটো আজি শুবই নিদিব নহ'লে লগত সেই গা নুধুলে গাটো ধুই লওঁগৈ কালি বোলে গাটো বহুত ভকম গোন্ধাইছে মুট গোন্ধাইছে বোলে গাটো বোলে মই এনে পেনে মুটু বুলি জানেই মোৰ মতাটোৱে বাৰু হ'লেও মোক কৈছে হেৰি তোমাৰ গাটো যে মট গোন্ধাইছে যে মুট গোন্ধাইছে যে কিয় বুলি কৈছে আকৌ সি আকৌ মুটখিনি আকৌ মট গোন্ধ পাইছে অকল মদ খাই নুফুৰে জানো মই কৈছোঁ সেই আজি মই বোলে পেক এটা দি দিলোঁ আকৌ সেইকাৰণে বোলো মট গোন্ধাই আছে বুলি তাক ঠগিলোঁ এতিয়া মই গাটো ধুই লওঁগৈ নহ'লে আজি ৰাতি সিজনী মদ খাই কিনি নাহে তেতিয়াতো মই ডাইৰেক্ট সি গম পাবই যে মই যে সেই মুতিছোঁ বুলি পেনে মুতু যে সেইটো গম পাবই সি তাক গম পাব নোৱাৰা কৰিব লাগিব মই যাওঁ গাটো ধুই লওঁগৈ নহ'লে দেৰি হ'ব আকৌ গধূলিলৈ আকৌ মোৰ আকৌ এলাহটো লাগি যাব নহয় যাওঁ ধুই লওঁগৈ